নমস্কাৰ এটি ছুটি ভিডিঅ' আপোনালোকে লৈ আহিছো কিন্তু ইনফৰমেটিভ ভিডিঅ' আশা কৰো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব শিক্ষক হ'ব লাগিলে আমাক B.Ed বা D.Ed অত্যন্ত দৰকাৰী আৰু বৰ্তমান যেহেতু ডিসটেন্সত এই D.Ed ৰ তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই গতিকে ৰেগুলাৰ D.Ed ৰ এটি ব্যৱস্থা আছে আৰু এই D.Ed টো SCERT জৰিয়তে কৰোৱা হয় আৰু SCERT জৰিয়তে কৰোৱা এই D.Ed ৰ 2024 22 আৰু 22-24 বৰ্ষৰ বাবে যি এডমিশনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰ কাৰণে অনলাইন এপ্লিকেশন লৈ থকা হৈছে আৰু অনলাইন এপ্লিকেশনৰ কাৰণে এই আমাৰ যিজন ব্যক্তিয়ে এই কোৰ্সটো কৰিব তেখেত হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব অৰ্থাৎ 10+2 পাস কৰা হ'ব লাগিব আৰু তেও এডমিশন পোৱাৰ আগতে এটা প্ৰি এন্ট্ৰি টেষ্ট দি ল'ব লাগিব আৰু প্ৰি এন্ট্ৰি টেষ্টৰ অনলাইন এপ্লিকেশনৰ সময়সীমা কি কৰা হৈছে এই বঢ়াই দিয়া হৈছে কিমান তাৰিখলৈকে 30 এপ্ৰিল তাৰিখলৈকে আজি যেটো 26 এপ্ৰিল তাৰিখ 30 এপ্ৰিল তাৰিখলৈকে আপোনালোকে তাত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে যিসকল ব্যক্তি এই ভিডিঅটো চাই আছে নিশ্চয় বেছি সংখ্যক শিক্ষকে এই ভিডিঅটো চাব গতিকে আপোনালোকৰ ওচৰৰ স্থানীয় যিবিলাক নিবনুৱা যুৱক যুৱতী আছে যিসকলে শিক্ষক হ'ম বুলি ভাবি আছে তেওঁলোকক এই খবৰটো দিয়ক অনুপ্ৰাণিত কৰক তেওঁলোকে যাতে D.Ed ৰ এই প্ৰি এন্ট্ৰি টেষ্টত তেওঁলোকে টেষ্টৰ পৰা এপ্লাই কৰে তেওঁলোকৰ নিৰ্দিষ্ট সময়ত এডমিট কাৰ্ড আহিব আৰু তেওঁলোকে যেতিয়া পঢ়ি এই মানে পৰীক্ষাটো দিব পাস কৰাৰ পিছত তেওঁলোকে নিশ্চয় কোনোবা এখন ডাইট কলেজত তেওঁলোকে D.Ed ৰ বাবে নামভৰ্তি কৰিব কৰাৰ সুবিধা পাব আৰু তাৰ পিছত তেওঁলোকে কি কৰিব পাৰিব 2 বছৰ পিছত D.Ed দিব পাৰিব কাৰণ B.Ed কৰা যথেষ্ট খৰচ D.Ed তাতকৈ কম খৰচতে কৰিব পৰা যায় গতিকে খবৰটো জনালো আশা কৰো আপোনালোকে এই ভিডিঅটো আগলৈকে ফৰৱাৰ্ড কৰিব ধন্যবাদ